শুভ লক্ষ্মী পূজা আৰু ৰাতিপুৱা ধুনীয়াকৈ সাজি কাচি লৈছোঁ আৰু মোক যেন চাদৰ মেখেলা পিন্ধিব পালে একো নালাগে সঁচাকৈ মই সকলোতকৈ বেছি ভাল পাওঁ চাদৰ মেখেলাযোৰ পিন্ধিয়ে আৰু এইফালে ঘৰৰ কলপাত মায়ে কাটি দিলে এইফালে কলপাত ধুনীয়াকৈ ধুই কৰি এইফালে ঘৰৰ কুঁহিয়াৰ কাটিলোঁ তাৰ পৰা নাৰিকলৰ লাৰু বনালোঁ আজিৰ দিনটো বহুত ব্যস্ততাত গ'ল তাৰ মাজতো অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাবৰ বাবে ৰাখিছোঁ এইফালে সন্ধিয়া চাকি জ্বলাইছোঁ আৰু চন্দ্ৰগ্ৰহণ লাগিব বুলি কোৱাৰ বাবে অকণমান আগতীয়াকৈ কামখিনি কৰা হ'ল এইফালে নাৰিকলৰ লাৰু এইফালে মিঠাই কল কুঁহিয়া আপেল তেনেকৈ আৰু এইফালে চিৰা আৰু নাৰিকলৰ গুড়ি তেনেকৈ দিয়া হৈছে আৰু অলপমান নিয়মটো এইফালে তুলসীলত বা সদায় দিয়া হয় আৰু আমাৰ যিটো ভঁৰাল নাই আগতেও কৈছোঁ এনেদৰে আমি চাউলত মানে চাকি দিওঁ ঘৰৰ সকলোতে মানে চাকি তেনেদৰে দিয়া হয় আগফালে পাছফালে এইফালে বুট দালিৰ বাবে বনাইছোঁ এইফালে লুচি বনাইছোঁ ফুলা ফুলা লুচি কোনে কোনে খাই ভাল পায় আহি যাব দেই এয়া প্ৰায় বনাই আছোঁ তেনেদৰে ফুলা লুচিও মোৰ হ'ল এইফালে বুট দালিও হ'ল এতিয়া আৰু খাবলৈ কিন্তু বৰ ভাল হৈছিলে জানেনে আজিলৈ ইমানে বাই